এক উত্তাল পৰিৱেশ এই মুহূৰ্তত চলি আছে। হাজাৰ হাজাৰ লোকে, হাজাৰ হাজাৰ গুণমুগ্ধই, জুবিন গাৰ্গৰ গুণমুগ্ধই জয় জুবিন বুলি কৈ আৰম্ভ কৰি তেওঁলোকে এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে। তেওঁলোকে সিদ্ধাৰ্থৰ ঘৰ ঘেৰাও কৰিছে। সিদ্ধাৰ্থৰ ঘৰৰ বাহিৰত জনতাৰ ভিৰ, জুবিনৰ অনুৰাগীৰ ভিৰ। তেওঁলোকে জাষ্টিছ দাবী কৰিছে, ন্যায় দাবী কৰিছে। কি কাৰণত সিদ্ধাৰ্থ শ্যাম কানুহঁতক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই, তাৰ বিৰুদ্ধে এওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছে। আৰু তাৰ মাজতে মই কৈছোঁ যে এয়া CIDৰ টীম, CIDৰ যিটো টীম, সেই CIDৰ টীম এই মুহূৰ্তত ইয়াৰ পৰা ওলাই যাবৰ কাৰণে তেওঁলোকে ওলাই যাব বিচাৰিছে। কাৰণ তেওঁলোকে যিসমূহ নথিপত্ৰ তেওঁলোকে জব্দ কৰিছে, সেই নথিপত্ৰসমূহ ইয়াৰ পৰা লৈ যাব বিচাৰিছে। তদন্তৰ ক্ষেত্ৰত অতি সহায়ক হ'ব পৰাকৈ, যিহেতু অভিযোগ উত্থাপন হৈছে, যিহেতু ৰাইজে দাবী কৰিছে যে সিদ্ধাৰ্থ শৰ্মাই জুবিনক ব্যৱহাৰ কৰি বিভিন্ন সময়ত ধনৰ লুটপাট কৰিছিল, বৃহৎ অংশ সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰিছিল, সেয়া অভিযোগ উত্থাপন হৈছে। আৰু সেই অভিযোগৰ পিছত CID দলে ইয়াত আহি উপস্থিত হৈ আজি দিনৰ ভাগতে ইয়াত আহি উপস্থিত হৈ ঘৰৰ তলা ভাঙি, কাৰণ ঘৰটোত কোনো মানুহ নাছিলে, ঘৰৰ তলা ভাঙি যিসমূহ নথিপত্ৰ আছে, মেজিষ্ট্ৰেটৰ উপস্থিতিত ঘৰৰ তলা ভাঙি যিসমূহ নথিপত্ৰ আছে, এটা লেপটপ সহ সকলো তথ্য সংগ্ৰহ কৰিছে। নিশ্চিতভাৱে আজি প্ৰথম দিনটোতে এক ক'ব লাগিব যে পৰহি জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হৈছিলে আৰু আজি একশ্যন মুডত আৰক্ষীৰ লোক দেখিবলৈ পোৱা গৈছে। ৰাইজৰ দাবী অতি সোনকালে এই অপৰাধীসকলক সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, শেখৰ গোস্বামী বা আসাম এছ'চিয়েশ্যনৰ, ছিংগাপুৰ আসাম এছ'চিয়েশ্যনৰ আনসকল লোকক সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছোঁ, মই পূৰ্বেও দেখুৱাইছোঁ, প্ৰথম সময়ৰ পৰা মই দেখুৱাইছোঁ যে CIDৰ দল ইয়ালৈ আহিছিলে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰলৈ। আৰু বাহিৰৰ পৰিৱেশ মই অকণমান দেখুৱাইছোঁ নিউজ লেবৰ দৰ্শকসকলক যে হাজাৰ হাজাৰ গুণমুগ্ধই এই মুহূৰ্তত ভিৰ কৰিছে সিদ্ধাৰ্থৰ ঘৰত। এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে, ঘৰ ভঙাৰ চেষ্টা চলাইছে, এক হুলস্থুলীয়া পৰিৱেশ। সকলো ফালে মই দেখুৱাইছোঁ কেৱল জুবিনৰ অনুৰাগী। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো বেআইনী ঘোষণা কৰিছে যদিও কোনো লোক ইয়াৰ পৰা আঁতৰি যোৱা নাই। এয়া দেখুৱাইছোঁ আমি বাহিৰৰ পৰিৱেশ, সিদ্ধাৰ্থৰ ঘৰৰ বাহিৰৰ পৰিৱেশ। ভিৰেনপাৰাত যি সিদ্ধাৰ্থৰ অৰ্কিড হিল ভিউ আছে, তাৰ বাহিৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ নিউজ লেবৰ দৰ্শকসকলক। এয়া CIDৰ টীম ইয়াৰ পৰা ওলাই গৈছে। মই পোনপটীয়াভাৱে দেখুৱাইছোঁ নিউজ লেবৰ দৰ্শকসকলক। SIT দললৈ শিল নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে। এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। SIT টীমক শিল দলিয়াইছে, গাড়ী ভাঙিছে, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তৰ খবৰ নিউজ লাইভৰ দৰ্শকসকলক জনাই আছোঁ। SITৰ ওপৰত আক্ৰমণ কৰিছে, SIT টীমৰ ওপৰত আক্ৰমণ কৰিছে, SIT টীমৰ ওপৰত আক্ৰমণ কৰিছে। ক্ষুব্ধ জনতাই SIDৰ ওপৰত আক্ৰমণ কৰিছে। আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। SIT টীমৰ ওপৰত আক্ৰমণ কৰাইছে, শিল দলিয়াইছে, গাড়ী ভাঙিছে। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ বাসগৃহৰ সন্মুখত। এয়া নিশ্চিতভাৱে সকলো বিষয় তদন্তৰ আওতলৈ আহিব। মই দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। এটা অতি আচৰিত পৰিৱেশৰ সৃষ্টি হৈছে। SITৰ টীম ওলাই যোৱাৰ লগে লগে উত্তেজিত জনতাই, জুবিনৰ অনুৰাগী বুলি কোৱা উত্তেজিত জনতাই SIT টীমৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে, গাড়ী ভাঙিছে, আৰক্ষীৰ কাষলৈ গাড়ী ভাঙিছে। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰ লাঠিচাৰ্জ, আৰক্ষীয়ে ইতিমধ্যে লাঠিচাৰ্জ আৰম্ভ কৰিছে। আমি দেখুৱাইছোঁ, কাৰণ ভিতৰত আহা, ইয়াৰ পৰা দেখুওৱা। ইতিমধ্যে আৰক্ষীয়ে লাঠিচাৰ্জ আৰম্ভ কৰিছে। আমি দেখুৱাইছোঁ উপায়ন্তৰ হৈ, বাধ্য হৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছে। কিয়নো এইসকল জনতাই SITৰ টীমৰ গাড়ী ভাঙিছে, SITৰ টীমলৈ শিলগুটি নিক্ষেপ কৰিছে। ভিক্টৰ দাস ইয়াত আমি দেখিবলৈ পোৱা গৈছোঁ। ভিক্টৰ দাসৰ নেতৃত্বত একাংশই এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে। এয়া ভিক্টৰ দাস আমি দেখুৱাইছোঁ। ইয়াৰ বাবে ভিক্টৰ দাস আমি দেখুৱাইছোঁ। এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। SITৰ গাড়ীলৈ শিলগুটি মাৰিছে, SIT গাড়ীক আক্ৰমণ কৰিছে, আক্ৰমণ কৰিছে। বহু লোক ইয়াত উপস্থিত আছে। আমি নিউজ লাইভৰ দৰ্শকসকলক কেমেৰাৰ সন্মুখত এই লিডাৰসকলক আমি দেখুৱাইছোঁ, যিসকলে জুবিনৰ অনুৰাগী বুলি কৈ এনেধৰণৰ
ঘটনা সংঘটিত কৰিছে এয়া নিশ্চিতভাৱে মই দেখুৱাই আছোঁ নিউজ লেভৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ গাড়ীত আক্ৰমণ কৰিছে SIT টিমক আক্ৰমণ কৰিছে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে